নমস্কাৰ। আজি আপোনালোকক দিখনৈত বজোৱা বাঁহী পিচটো কিদৰে বজায় অলপ বজাই দিবলৈ মই চেষ্টা কৰিম। এইটো আচলতে বাঁহী শিকি থকাবিলাকৰ কাৰণেহে লেচনটো। মই কিদৰে বজাওঁ অলপ অতি সহজে আপোনালোকক বুজাই দিবলৈ মই চেষ্টা কৰিম। পাৰিলে ন'টেশ্যনবিলাক আপোনালোকে বহীত লিখি ল'ব আৰু অকণমান প্ৰেক্টিছ কৰিলে বজাব পাৰিব। বৰ টান নহয় আচলতে, অতি সহজে পাৰিব। আৰু তলত কোনটো বজাব লাগে আৰু ওপৰত কোনটো বজাব লাগে ভালকৈ মন দিলে আপোনালোকে নিজে পাৰিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে নতুন বাঁহীৰ কিবা লেচন হ'লে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম আৰম্ভণিডোখৰত এনেকৈ বজোৱা হয়। সা গা ৰে সা গা ৰে সা নি সা গা ৰে সা নি ৰে সা নি সা গা ৰে সা গা ৰে সা গা ৰে সা ৰে সা নি। তাৰপিছত নি ৰে সা নি ৰে ৰে সা নি। নিটো আচলতে অকলে টাচে কৰিব লাগে। নি ৰে সা নি। তাৰপিছত আকৌ নি মা গা ৰে নি মা গা ৰে সা নি। নিটো আচলতে উচ্চাৰণ হ'ব নালাগে, এইটো মা পৰা আহিব, এইটো নি পৰা ধৰিব লাগিব এনেকৈ। তাৰপিছত হ'ব তলৰ পৰা ওপৰলৈ যাব। এইটো কেনেকৈ বাজিব? গাপা পা ধা ধা সা নি ধা পা। গাপা পা ধা ধা সা নি ধা পা। তাৰপিছত ধা 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 সা ধা 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 সা ধা 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 সা ধা 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 সা ধা পা গা। ধা 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 সা ধা পা গা। গা ৰে সা আকৌ বাজিব। এনেকৈ বাঁহী পিচটো শেষ হ'ব। তাৰপিছত গান আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট নকৰাকৈ নাথাকিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুন বাঁহীৰ কিবা লেচন হ'লে আপোনালোকে অতি সোনকালে চাবলৈ পাব।